দুঃসাহসিক ক্ৰীড়া প্ৰতিযোগিতাত নিজৰ আত্মবিশ্বাস আৰু পাৰদৰ্শিতা দেখুৱাই সৰ্বভাৰতীয় কাৰাটে প্ৰতিযোগিতাত সোণৰ পদক আৰু উত্তৰ পূৰ্বাঞ্চলৰ 5 ৰাজ্যৰ মাজত অনুষ্ঠিত কিক বক্সিঙৰ প্ৰতিযোগিতাতো সোণৰ পদক লৈ জিলিকি উঠিল ডিব্ৰুগড়ৰ চাউলখোৱাৰ গ্ৰাণ্ড গাঁৱৰ হজৰত আলীৰ 8 বছৰীয়া পুত্ৰ আলফাজ আলীয়ে। 27 এপ্ৰিলত গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত হোৱা সৰ্বভাৰতীয় কাৰাটে প্ৰতিযোগিতাত সোণৰ পদক লাভ কৰাৰ পিছত 28 এপ্ৰিলত সৰুসজাইৰ নবীন চন্দ্ৰ বৰদলৈ ষ্টেডিয়ামত অনুষ্ঠিত উত্তৰ পূৰ্বাঞ্চলৰ 5 ৰাজ্যৰ মাজত অনুষ্ঠিত কিক বক্সিঙৰ প্ৰতিযোগিতাতো সোণৰ পদক লাভ কৰে দিল্লী পাব্লিক স্কুল ডিব্ৰুগড়ৰ ছাত্ৰ আলফাজ আলীয়ে। বহুত ভাল পাইছো আৰু অসমৰ কাৰণে আকৌ খেলিব যাম। ডাঙৰ হ'লে খেলিবা নাই? ডাঙৰ হ'লে খেলিম। এতিয়া তুমি কি জিকিলা? এতিয়া মই গ'ল্ড মেডেল জিকিলো। অল ইণ্ডিয়ান অল আছাম। মনটো কেনেকুৱা লাগিছে তোমাৰ? ভাল লাগিছে। ঘৰত গৈ ভাল পাইছে? কি কৈছে ঘৰত মানুহে? বহুত ভাল পাইছে আৰু খেলিব কৈছে? আৰু খেলিব কৈছে। কিহত পঢ়ি আছা তুমি? এতিয়া মই ক্লাছ 4ত পঢ়ি আছো। দিল্লী পাব্লিক স্কুল ডিব্ৰুগড়। দুয়োখন প্ৰতিযোগিতাতে নিজৰ পাৰদৰ্শিতা দেখুৱাই আলফাজে বিচাৰকৰ চকুত শ্ৰেষ্ঠ হৈ সুনাম কঢ়িয়াই আনিছে ৰাজ্যৰ লগতে ডিব্ৰুগড় চহৰলৈও। আজি চাউলখোৱা গল্ডেন ষ্টাৰ ক্লাবেও খেলুৱৈগৰাকীক উৎসাহ যোগোৱাৰ উদ্দেশ্যে এক সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰে। গল্ডেন ষ্টাৰ ক্লাবৰ তৰফৰ পৰা আমি বহুত সুখী হৈছোঁ যে আমাৰ চাউলখোৱা গল্ডেন ষ্টাৰ ক্লাবৰ অন্তৰ্গতৰ ভিতৰত যি আমাৰ আলফাজ আলীয়ে সুনাম কঢ়িয়াই আনিছে অল অসম মানে অল ইণ্ডিয়া বেচিছত যি ছিজনটোত জুনিয়ৰ ছিজনত যি খেল জিকিছে, আমি চাউলখোৱাবাসী অল ডিব্ৰুগড়বাসীয়ে সুখী হৈছোঁ যে ইমান সৰু ল'ৰাটামান অল ইণ্ডিয়া খেলিবলৈ সক্ষম হৈছে। তাতকৈ ধন্যবাদ জনাইছোঁ তাৰ বাপেকক হজৰত আলীক। তেওঁ এজন ইমান ব্যস্ত মানুহ থকা পাছতো তেওঁ ল'ৰাটোক খেলাবলৈ আগুৱাই নিছে। তেওঁ বিভিন্ন খেলত জড়িত থাকে। আমাৰ চাউলখোৱা যি গল্ডেন ষ্টাৰ ক্লাবৰ যিখন খেল হয় তেওঁতো জড়িত থাকে আৰু তেওঁ শিক্ষাগুৰু যিজন খেলাইছে তেখেতকো আমি গল্ডেন ষ্টাৰ ক্লাবৰ পৰা ধন্যবাদ জনাইছোঁ। ইমান ধুনীয়াকৈ তেওঁ প্ৰশিক্ষণ দিয়াৰ বাবে তেওঁ আগুৱাই গৈছে। আমি এই চাগতে আপোনালোককো ধন্যবাদ জনাইছোঁ যে আপোনালোকৰ সহযোগত তেওঁ আগুৱাই গৈছে আৰু অনাগত আগুৱাই যাবলৈ আশা ৰাখিছোঁ। তেওঁ যি গ'ল্ড মেডেল কঢ়িয়াই আনিছে আগন্তুক অল ইণ্ডিয়া আৰু খেলক, ৱৰ্ল্ডত খেলিব চেষ্টা কৰক আৰু বিভিন্ন ধৰণৰ খেলুৱৈ খেলি আগবাঢ়ি যাওক। আমি আশা ৰাখিছোঁ। ভৱিষ্যত তেওঁৰ আৰু উজ্জ্বল কামনা কৰিছোঁ। সঁচাকৈ অসমৰ ধ্ৰুৱতৰা হয় জিলিকি উঠক আলফাজ। ডিব্ৰুগড়ৰ 8 বছৰীয়া আলফাজ আলী ক্ৰীড়া জগতত যেন ধ্ৰুৱতৰা। আলফাজে দেশৰ হৈ এদিন সুনাম অৰ্জন কৰক তাকেই কামনা কৰিলোঁ। নেহৰু ষ্টেডিয়ামত কিক বক্সিং অল আছাম হৈছিলে। কিক বক্সিঙত ধৰক গ'ল্ড মেডেল পালে আৰু 28 তাৰিখে হৈছিলে আপোনাৰ সৰুসজাই ষ্টেডিয়ামত অল ইণ্ডিয়া কাৰাটে, তাতেও আপোনাৰ গ'ল্ড মেডেল পালে। এই হিচাপত মই বহুত সুখী হৈছোঁ আৰু মোৰ ল'ৰাটোক মই আশীৰ্বাদ দিছোঁ আৰু আগলৈ যাওক, ভাৰতৰ নাম কঢ়িয়াই হওক বুলি মই